হেল্ল' গাইজ, এই ধুনীয়া ফুলৰ পৰা আজি মিনি ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু মই আহি পাই গ'লোঁ ফেঞ্চি বজাৰ। আহিয়ে দেখিলোঁ এই ক্ৰপ টপবোৰ যি আছিলে জাৰাৰ কপি আৰু মাত্ৰ 200 টকাত দি আছিলে। আপোনালোকে আহিব পাৰে লক্ষী কেবিনৰ অপ'জিটত। তাৰপিছত আমি এইখন নতুন দোকানত গ'লোঁ। ইয়াত বহুত ট্ৰেণ্ডি কালেকশ্যন আছিলে, ফ্ৰকৰ, ড্ৰেছৰ, শ্বাৰ্ট, কোট ছেট আৰু স্কাৰ্টছো আছিলে। তাৰপিছত আমি অলপ জুৱেলাৰী শ্বপিং কৰিব আহিলোঁ আৰু ইমান ধুনীয়া কালেকশ্যন আছিলে, মই দুযোৰ ঝুমকা লৈ ল'লোঁ। আৰু এতিয়া মই গৈ আছোঁ মছজিদ গলিৰ ফেমাছ বেগ হাউচ। ইয়াত নাহাকৈতো শ্বপিং কমপ্লিট হ'বই নোৱাৰে। ইয়াত আপোনালোকে লেটেষ্ট কালেকশ্যন পাব বেগছ আৰু ফুটৱেৰ্ছৰ। ফেঞ্চি বজাৰ আহিলে এই জেগাটো আপোনালোকে কেতিয়াও মিছ নকৰিব। আৰু গাইজ, এই স্লিপাৰ্ছবোৰ মাত্ৰ 200 পৰা 300 টকাৰ ভিতৰত। ইয়াত সকলো ধৰণৰ ফুটৱেৰ্ছ পোৱা যায়, পাম্প শ্বুজৰ পৰা ফ্লেটছৰ পৰা হিলছলৈকে, আৰু খুব ট্ৰেণ্ডি কালেকশ্যন হয়। আৰু বাকীখিনি পাৰ্ট 2ত দিম, চাবলৈ নাপাহৰিব। আৰু চেনেলটো